নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোকে ভালে ৰাখক ভগৱানে, সুস্বাস্থ্য থাকক। মই যিবোৰ ভিডিঅ' বনাই আছোঁ এতিয়া বৰ্তমান মই প্ৰেক্টিচ কৰি থকা আগতে হৈছে, কাৰণ মই ভিডিঅ' বনাব ইমান ভালদৰে নাজানো। আপোনালোকে যিটো ভিডিঅ' বিচাৰিছে হয়তো মই সেনেকুৱা ভিডিঅ' আপোনালোকক দেখুৱাব পৰা নাই। ভিডিঅ' কেনেকুৱা ধৰণৰকৈ বনাব লাগে মোৰ সেনেকুৱাকৈ নলেজ নাই, তথাপিতো মই বনাব চেষ্টা কৰিছোঁ। ভালেই হওক বা বেয়া হওক, কাৰণ প্ৰেক্টিচ কৰিছোঁ। প্ৰেক্টিচ কৰোঁতে আৰু সিমান পাৰফেক্ট নহয়, হ'লেও প্ৰেক্টিচ কৰি থোৱাৰ আগতে হৈ যায়। কাৰণ এতিয়া ভালদৰে মই মুখেৰে কথা ক'ব পৰা নাই আপোনালোকৰ আগত, মই ভালদৰে কথা ক'ব নাজানো। কাৰণ এয়া এটা প্ৰেক্টিচেই হয়, কাৰণ কেমেৰাৰ আগত কথা কোৱাটো ইমান সহজ কথা নহয়। মই এতিয়া বুজিছোঁ অলপমান, কাৰণ অলপ চলপ এতিয়া আগতে প্ৰথমেতো যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলোঁ তেতিয়াতো এনেকৈ কৰি কিনে কেমেৰাৰ আগত মই কথা ক'বই নাজানিছিলোঁ। কি ক'লে ভাল হ'ব, কি ক'ব লাগিব, কেনেকৈ কি কৰিলে একো মোৰ তাৰমানে ভাবিয়ে পোৱা নাই হৈছিলোঁ কেনেকৈ কি কৰিব লাগিব। হ'লেও এতিয়া যথেষ্টখিনি ক্লাছটো বাঢ়িছে, আপোনালোকৰ আগত মই ওলাব পাৰিছোঁ। এনেকৈ ভিডিঅ'ত অলপ চলপ কথা ক'ব পৰা হৈছোঁগৈ লাহেকৈ। আৰু আগলৈ চাগে মই অলপ আপোনালোকৰ কাৰণে ভাল ভিডিঅ' আনিব পৰা এটা অভিজ্ঞতা হ'বগৈ বুলি ভাবিছোঁ মই। কাৰণ এতিয়া যিমানটো চেষ্টাটো সদায় কৰিয়ে থাকিম, কাৰণ চেষ্টা কৰাটোতো একো ডাঙৰ কথা নহয়। ভালে হওক বা বেয়া হওক, ঘৰতে ভিডিঅ' বনাই আছোঁ, ঘৰত যি পাৰোঁ তাকে দেখুৱাই আছোঁ আপোনালোকক। পাছত চাগে আপোনালোকে যি ধৰণে বিচাৰে তেনেকুৱা ধৰণৰ মই ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু ভিডিঅ' বনোৱাত অলপ প্ৰব্লেম হয়, কথাখিনি যদি ভালকৈ কোৱা নহয়। কথাখিনিতে বেছিভাগ মানুহেতো কথাবিলাকতে ভাল পায়, কাৰণ কথাখিনি যদি ভালকৈ কোৱা নহয়, এনেই আবে যাবি যদি কথা কৈ দিয়া হ'লেতো কোনেনো ভাল পাব হয় নাই? আপোনাৰ হয়তো মোৰ ভিডিঅ' চাই ভাল নাপাবও পাৰে, কাৰণ যিটো বিচাৰে সেইটো মই দিবই পৰা নাই। যেতিয়া আপুনি ক'ত ভাল পাব হয় নাই? মই যিটো যোনে কি নহওক লাগে ভাল বস্তুটোৱে চাব বিচাৰিব বা ভাল লাগিব যাকে হ'লেও, বা যিটো ভিডিঅ' হ'লেওতো ভাল লাগিব হ'লেও চেষ্টা কৰি আছোঁ। মেইন কথাটো হ'ল কি, মানুহে যেনেকৈ কথাখিনি ক'লেও বেলেগৰ লগত কথা পতাই কেমেৰাত কথা পতাই বহুত বেলেগ পাৰ্থক্য। আৰু যেতিয়া কেমেৰাত কথা কৈ আপোনাৰ ভাল লাগিব তেতিয়া কিন্তু কোনো ৰক্ষা নাই, কাৰণ তেতিয়া তোমাৰ ভিডিঅ' চাবৰ কাৰণে ভালে পাব, কাৰণ তেতিয়া বেয়া পোৱা মানুহ নহ'ব আপোনাৰ। কাৰণ তোমাৰ কথাখিনি স্পষ্ট হৈ যাব যে তেতিয়ানো কোনে বেয়া পাব হয় নাই? যদি যি কথা কৈ দিয়া হয় বা যি কথাই নজনা হয়, বা কথাখিনি কেনেকৈ ক'লে কি হ'ব, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, এইবিলাক যদি একো নজনা হয়, জনা নাযায়, তেতিয়াহ'লেনো কোনে ভাল পাব? প্ৰথমে কাকো কোনো ভাল নাপায়, কাৰণ যিকোনো কাম ভালেই নহয় যেতিয়ানো কোনে ভাল পাব হয় নাই? ভাল হ'ব দেখিব লাগিব মানুহে, অঁ এইটো ভাল হৈছেচোন, তেতিয়া মানুহে ছাপোৰ্ট কৰিব। মোৰ সেই এনেকুৱাই গতি, কাৰণ কি ক'ম, যদিও কেমেৰাৰ আগত কথা কৈ আছোঁ, মনে অলপ বেলেগ এটা মনটো বেলেগ হৈয়ে আছে, হ'লেও কৈয়ে আছোঁ, কাৰণ প্ৰেক্টিচটো কৰিবই লাগিব যেনেকৈ। আৰু মোৰ সপোন কি, মই ইউটিউবাৰ বনাই, কাৰণ ইউটিউবাৰ হোৱাটো ইমান সহজ কথা নহয়, তথাপিতো মোৰ সপোন যে মই ইউটিউবাৰ হৈ দেখুৱাম বা হ'ম এদিন। সেইটো মোৰ সপোন বাবে মই যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ। আপোনালোকৰ আগত মই দেখুৱাব চেষ্টা কৰিম, সদায় ভিডিঅ' ভাল আনিব চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ কেনেকুৱা হয়, কি নহয়। আৰু যদি আপোনালোকে কয় কমেণ্টত যে এনেকুৱাটো বেয়া হয়, এইটো ভাল নহয়, এই ৰকমে কয়, বা ভিডিঅ'টো এই ধৰণে বনাই চাবলৈ ভাল লাগিব, বা এই ধৰণে কোৱা কথা তেতিয়া ভাল লাগিব, আপোনালোকেও অলপ চলপ মোক নলেজ দিব, তেতিয়াহে মই ভালদৰে অলপ বেছি আগবাঢ়িব পাৰিম। কাৰণ আপোনালোকেও ছাপোৰ্ট লাগিব মোক, নহ'লে মই অকলে যিমান চেষ্টা কৰিলেও নহ'ব। সেইবাবে কিছু কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, কাৰণ এইটো ভিডিঅ' চাগে মই যেনেকৈ মই বনাইছোঁ, মই যিমতে কথা কৈ আছোঁ, মই এনেকৈয়ে ইউটিউবত আপলোড দিয়ে দিম। কাৰণ যেনেকুৱা নহওক, যিয়ে নহওক লাগে মই দিমেই দিম। কাৰণ মই যেতিয়া এদিন ইউটিউবাৰ হ'ম, বা ভৱিষ্যত এদিনটো কৰি থাকিলে যিকোনো কাম ধৈৰ্য ফল সদায় মিঠা ফলটো এদিন খাবলৈ পামেই, সেইটো মোৰ পূৰা মই জানোৱেই। তেতিয়া মই এইটো ভিডিঅ' চাম, তাৰমানে মই যে এনেকৈ কথা কৈছিলোঁ, মই যেনে কথা ক'ব নাজানিছিলোঁ, এই ধৰণে কৈ আছিলোঁ, এদিন মই ভিডিঅ'ৰ মাজত গৈ মই আজি 2-3 বছৰ পাছত বা 5-10 বছৰ পাছত মই এই ভিডিঅ'টো মই আকৌ ৰিটাৰ্ণ চাম যে মই কেনেকুৱাকৈ কি কৈছিলোঁ, কি হৈছিলে, মোৰ ঘৰ দুৱাৰবিলাক মই এতিয়া দেখুৱাই থৈছোঁ, মোৰ ৰাস্তা পদূলি এইবিলাক চব বস্তু এই ভিডিঅ'ত মই থৈ দিছোঁ। কাৰণ সেইবিলাক এদিন মই চাম, মই
তেতিয়া ৰিয়েলাইজ কৰিব পাৰিম যে এদিন মই এনেকুৱাকৈ গৈ মই এনেকৈ হৈছিলোঁগৈ, তেতিয়া সেইটো ফিলিংছ মই ল'বলৈ ভালকৈ পাৰিম, হয় নাই? মানে থৈ গৈছোঁ আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকৰ আগত মই যিখিনি ক'বলগীয়া আছিলে মই ক'লোঁ, কাৰণ কিছুমান হয়তো কথা শুনোতে ভুলো হ'ব পাৰে, তাত ক্ষমা মাৰ্জনা কৰি দিব, কাৰণ সিমান নলেজ নাই মোৰ কথা কোৱা, মোৰ সিমান হিচকা নাই। তাৰমানে যিমানখিনি কথা মই ক'ব পাৰোঁ মোৰ ঘৰত সিমানখিনিয়ে কওঁ, কাৰণ কেমেৰাৰ আগত এই ধৰণে কথা কোৱা মোৰ হিচকা নাই। তথাপিতো মই কৈছোঁ, ইয়াত হয়তো ভুলো হ'ব পাৰে, সেইখিনি মোক ক্ষমা কৰি দিব। আৰু হ'ব দিয়ক, আজিলৈ ভিডিঅ'টো ইমানে। যদি অলপমান হ'লেও আপুনি কিবা এটা মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও কিবা এটা যদি ভাল পালে, তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব, কাৰণ এটা লাইকে বহুত প্ৰেৰণা দিয়ে মানুহক আগুৱাই যোৱা। সেইয়াই আৰু।